হেল্ল' বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল অসমীয়া ব্লগলৈ। মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ ৰেচন কাৰ্ডৰ কিছুমান নিয়মৰ বিষয়ে। বৰ্তমান ৰেচন কাৰ্ডত বহুতখিনি পৰিৱৰ্তন হৈছে। কি পৰিৱৰ্তন হৈছে সেইটোকে মই আপোনালোকক জাষ্ট অলপ জনাব বিচাৰিছোঁ। যিবিলাক মানুহে নাজানে ধৰি লওক, সেইবিলাক মানুহক জনাব বিচাৰিছোঁ যে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ যিবিলাক দোকান হ'ব, সেই দোকানবিলাকত এটা মেচিন থাকিব, যাৰ নাম হৈছে ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ। সেইবিলাক সকলো মানে এতিয়াৰ পৰা ৰেচনৰ দোকানতে সেইটো মানে ইনষ্টল হ'ব। প্ৰত্যেক ৰেচনৰ দোকানতে থাকিব। তাত গৈ যোনজন মানুহে ৰেচন কাৰ্ড পায়, যিজন হিতাধিকাৰীজন গৈ তেওঁৰ আধাৰ নাম্বাৰ তাত দিব লাগিব। আধাৰ নাম্বাৰটো তাত এণ্টাৰ কৰাৰ পাছত আৰু তেওঁ তাত মানে বায়'মেট্ৰিক দিব লাগিব, হাতৰ আঙুলি ছাপ দিব লাগিব। হাতৰ আঙুলি ছাপ দিয়াৰ লগে লগে তেওঁ তাত যিটো ইনফৰ্মেশ্যন আছে, সেই ইনফৰ্মেশ্যনটো দিল্লীত যিটো আধাৰ কেন্দ্ৰ আছে তাৰ লগত গৈ ইনফৰ্মেশ্যনটো যাব আৰু তাত মানে মেটচ হ'ব। মেটচ হোৱাৰ পাছতহে আপোনালোকে এতিয়াৰ পৰা ৰেচন পাবলৈ সক্ষম হ'ব। গতিকে এইটোৱে হয় মানে বস্তুটো ডিজিটেলাইজেশ্যন হ'ব গৈ আছে। তো এটা ভাল কথা, নতুন কিছুমান নীতি নিয়ম সংযোজন হ'ব। ইয়াত কোনো ভুৱা হিতাধিকাৰী নাথাকিব, বা ধৰি লওক কাৰোবাৰ নাম আছে, কাৰ্ড আছে, নাম আছে, মানুহজন নাই, সেই তেনেকৈ পাই থাকে। কিন্তু এতিয়াৰ পৰা সেই মানুহজন যিবিলাকৰ নাই সেইবিলাক কাট খাই মানে ৰেচন কাৰ্ড যিবিলাক আছে সেইবিলাক কাট খাই যাব অট'মেটিকেলি। কেনেকৈ গম পাই যাব যে যিবিলাক আধাৰ কাৰ্ড আছে, এতিয়া বৰ্তমান যিবিলাক ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে, হিতাধিকাৰীয়ে সেইবিলাক তেওঁলোকৰ নিজৰ আধাৰ কাৰ্ড নি এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ দোকানত তেওঁলোকৰ আধাৰ কাৰ্ড চিডিং কৰিব লাগিব, মানে অথেণ্টিকেশ্যন কৰিব লাগিব হাতৰ আঙুলি ছাপ দি। সেই মেচিনটোতে, বেলেগ একো ইয়াত নাই, সেই মেচিনটোতে যিবিলাক ৰেচনৰ দোকানী আছে সেইবিলাকে তেওঁলোকক আধাৰ চিডিং কৰি দিব। আধাৰ চিডিং হোৱাৰ পাছত যিটো ইনফৰ্মেশ্যন হয়, ইনফৰ্মেশ্যনটো সেইটো দিল্লীৰ হেড অফিচৰ লগত, আধাৰৰ হেড অফিচৰ লগতে শ্বেয়াৰ হৈ থাকিব। এতিয়া মানে ইনফৰ্মেশ্যনটো মিলি যাব, আৰু মিলি যোৱাৰ লগত মেটচ হোৱাৰ পাছত, মেটচ হ'লেহে মানে এতিয়াৰ পৰা ৰেচনৰ যিবিলাক চাউল বা যিকোনো বস্তু, ৰেচনৰ চাউলবিলাক বা বস্তুবিলাক এতিয়াৰ পৰা মানে ৰেচনৰ হিতাধিকাৰীবিলাকে পাবলৈ চেষ্টা মানে সেইটো কৰিলেহে পাব। গতিকে এইটোকে ক'ব বিচাৰিছোঁ যে মোটামুটিভাৱে যিটো শ্লোগান আছিলে চৰকাৰৰ, যে এক ৰাষ্ট্ৰ এখন ৰাষ্ট্ৰ, মানে ওৱান নেশ্যন ওৱান ৰেচন বুলি যিটো শ্লোগান আছিলে, সেইটো এতিয়াৰ পৰা মানে হ'বলৈ গৈ আছে। আৰু ইয়াৰ দ্বাৰা এইটো হৈছে যে আপুনি যদি অসমৰ বাসিন্দা হয়, আপুনি বেলেগৰ ৰাজ্যত কাম কৰে বা বেলেগ ৰাজ্যত থাকে, তেতিয়া ৰেচন কাৰ্ড যদি আছে, তেওঁ সেইখন ৰাজ্যতো গৈ পেলাই বৰ্তমান এতিয়া তেওঁৰ ৰেচনৰ যিটো ছিষ্টেম আছে, সেই তাৰ তেনেকৈ দোকানতো ৰেচনৰ যিটো মেচিন থাকিব সেইটো তাত থাকিব, আৰু তাত আধাৰ চিডিং কৰি তেওঁলোকে তাৰ পৰাও ৰেচনটো মানে ইয়াত অসমত ল'লেও তেওঁলোকে তাত ল'ব পাৰিব। সেইটো এটা সুবিধা হ'ব, ভাল কথা। আৰু গোটেই ইনফৰ্মেশ্যনখিনি অলৰেডি যিবিলাক হিতাধিকাৰী থাকিব সেইবিলাক ইনফৰ্মেশ্যন তাত থাকিবই, আৰু নতুনকৈ একো মানে বেলেগ নাই আৰু সিমানেই। আৰু মানে ধৰি লওক যিবিলাকৰ নাম আছে, কাৰ্ড আছে, ৰেচন কাৰ্ড, আৰু কিন্তু মানুহজন নাই, কিন্তু এতিয়াৰ পৰা তেনেকুৱা ধৰণৰ কাৰ্ডবিলাক, যিটো মই ইনফৰ্মেশ্যন পাইছোঁ, তেনেকুৱা ধৰণৰ কাৰ্ডবিলাক এতিয়াৰ পৰা মানে কাটি দিয়া যাব। কিয়নো আধাৰ চিডিং কৰিব লাগিব, আধাৰ চিডিং কৰিব লাগিব, আঙুলি ছাপ দিব লাগিব। আঙুলি ছাপ যদি দিব লগা হয়, তেতিয়া যদি মানুহজন মৃত্যু হ'ল, মানুহজন নাই, তেতিয়াহ'লে সেইটো ৰেচন নাপায়, সেইটো ৰেচন কাৰ্ড কাট খাই যাব। গতিকে মই জাষ্ট এটা ইনফৰ্মেশ্যন দিলোঁ, কিবাকিবি মানে থাকি যাব পাৰে, ভুল হ'ব পাৰে, জাষ্ট মানে বনাবলৈ চেষ্টা কৰিলোঁ নতুনকৈ ভিডিঅ'টো। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন থকা কিবা যদি ভিডিঅ' আকৌ পাওঁ, মই আকৌ আপলোড দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।